আহিছোঁ এটা নকৰা কাম কৰিবৰ কাৰণে দেই কি কাম কৰিব আহিছোঁ দেখিলে আপোনালোকে আচৰিতে খাব মই এইবিলাকো কাম কৰোঁ নে নাই কিন্তু কি ক'ব পূজা ন পূজাতটো অলপ ফেশ্বন অলপ ষ্টাইলটো দিবই লাগিব ন দেখাই আছোঁ দেই এয়া চাওক এইটো কাম কৰিবৰ কাৰণে আহিছোঁ ভাবিছোঁ এইবাৰ টেটু চেটু আঁকি মেলি মানে আৰু চালত ঘূৰিম বুলি ভাবিছোঁ নহ'লেনো কি আৰু আজিকালিতো মানে বেলেগ বেলেগ কিবা নহয় কিবা এটা দেখাব লাগিব ন তেতিয়াহে মানুহে অকণমান চাব এইফালে টেটুগা লাগিছে বুলি ক'ব ন এনেকুৱা এটা কমেণ্ট পাব লাগে তেতিয়াহে ভাল লাগে পূজা বা কিবা এটা আৰু এই টেটুটো বনাই দিব কোনে এইটো মানে কেনেকুৱা চাৰ্জ হ'ব মানে ইমানটো যদি মই বনাব বিচাৰোঁ তেতিয়াহ'লে হয়নে 1 ইঞ্চিত 150 টকাকৈ 1 ইঞ্চিত 150 পূজা বুলি কিবা অফাৰ আছে তাত কম কৰি দিয়া হ'ব ডিছকাউণ্ট কৰি দিয়া হ'ব আৰু ইঞ্চি হিচাপতে হ'ব আৰু এইটো নিজৰ পচন্দ মতে গুগলত চাই বা আমাৰ ইয়াত বুক আছে বুকখন কেটলগখন চাই মেলিও চইচ কৰিব পাৰিব এনেই অৰিজিনেল প্ৰাইজতকৈ মানে কম দামত গ্ৰাহকৰ কাৰণে ওলাই দিয়া হৈছে আৰু পূজা বুলি এইটো মৰাণ কমপ্লেক্স মাকুমৰ এইটো মেইন তিনিআলিটোতে আৰু মোবাইল দোকানবোৰ আছে তলতে আছে মৰাণ কমপ্লেক্সৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰ মানে এইটো তলৰ পৰা আহি চিৰি আছে চিৰি দি ওপৰত গুচি আহিব লাগিব 20 মিটাৰ পাৰ্লাৰ অ'কে